হে দোস্ত এটা বস্তু আছে মোৰ লগত এটা মোবাইল আছে মোবাইলটোৰ পিছ পিনে আছে চাৰিটা ক্যামেৰা Samsung মানে অলপমান পাগল হৈছে চাগে চাৰিটা ক্যামেৰা দিছে কিন্তু এনে দিয়া নাই কি কাম কৰে কিয় দিব লগা হল চাৰিটা ক্যামেৰা সকলো কবলৈ অলপমান চেষ্টা কৰিম তো বলক আমি ভিডিওটো আৰম্ভ কৰো Samsungৰ A9 দেখিছে চাৰিটা ক্যামেৰা আছে মানে আসলতে মানে ইয়াত চাৰিটা ক্যামেৰা নাই ক্যামেৰা এটাই আছে চাৰিখন লেন্সে আছে এতিয়া এই চাৰিখন লেন্সে বেলেগ ধৰণে বেলেগ কিছুমান কাম কৰি বেলেগ কৈ আমাক এটা ধুনিয়া ফটো দিব পাৰে মই প্ৰথমৰ পৰা কবলৈ চেষ্টা কৰিম কোনখন লেন্সে মানে কি কৰে এই চাৰিখন লেন্সৰ প্ৰথম লেন্সখন হৈছে ওয়াইড এংগেল লেন্স মানে ই এটা শৰ্ট আমাক ডাঙৰ কৈ বহল কৈ দেখুৱাব পাৰে আমি যদি জেনাৰেল এটা মোবাইলেৰে ফটো এটা লও ইমান বহল কৈ দেখা নাপাও ফটোটো যিমান আমি চকুৰে দেখা পাও কিন্তু Samsungৰ মতে এইটো এটা 8 মেগাপিক্সেল ওয়াইড এংগেল লেন্স মানে স্পেশালি ওয়াইড এংগেল আমাৰ চকুৰে যেনে কৈ এনে সিধাকে চালে এইফালে দেখা পাও ঠিক তেনে কৈ এইখন লেন্সে অলপমান বহল কৈ আমাক দেখুৱাব পাৰে প্ৰথমখন গল নেক্সটখন হৈছে 10 মেগাপিক্সেলৰ এখন টেলিফটো লেন্স মানে জুম লেন্স এখন ইয়াত জুম হয় জেনাৰেল ক্যামেৰাৰে যদি আপোনালোকে জুম কৰে জুম নহয় এইটো কি কৰে ফটোটো ক্ৰপ কৰিয়ে লৈ যায় কিন্তু এইখন স্পেশালি জুম লেন্স যিখন জুম লেন্সে 2x অপটিকেল জুমস দেখুৱাব পাৰে উইথআউট ফটোটো ড্যামেজ মানে ড্যামেজ নোহোৱা কৈ ডাইৰেক্ট পিক্সেল জুম নহয় এটো ডাইৰেক্ট সিধাকে জুম কৰিব পাৰে প্ৰথমখন ওয়াইড এংগেল লেন্স সেকেন্ডখন জুম লেন্স আৰু 3 নম্বৰ লেন্সখন হৈছে নরমাল লেন্স প্ৰাইমাৰী লেন্স এখন 24 মেগাপিক্সেলৰ লেন্স মানে আমাৰ এইবিলাক ক্যামেৰাত ফোন আহি আছে বাৰু এইটো বাদ দিয়ক আমাৰ এইবিলাক ক্যামেৰাত যি থাকে নরমাল লেন্স ঠিক তেনেকুৱা নরমাল লেন্স হৈছে 3 নম্বৰখন আৰু 4 নম্বৰখন হৈছে পোৰ্ট্ৰেইট লেন্স মানে হেই আৰু পিছফালটো ব্লাৰ কৰা আগফালটো ফোকাসত ৰাখা হেই লেন্স মানে প্ৰথম লেন্সখনে কৰে ওয়াইড এটা ফটো সেকেন্ড লেন্সখনে কৰে জুম থাৰ্ড লেন্সখনে কৰে ফটোটো ক্যাপচাৰ ফোৰ্থ লেন্সখনে কৰে পোৰ্ট্ৰেইট আৰু এনেকে এটা তামাম মজেদাৰ আমাক ফটো দিব পাৰে এই Samsung A9 না A9 ফোনটোৱে এটা চাওক ইয়াতো কিছুমান কথা আহি পৰে বাৰু দিছে ঠিকে আছে কিন্তু অলপমান বিজনেস লাইনৰ বস্তু এইটো আজি Samsungে দিলে 4টা ক্যামেৰা কালি যদি বেলেগ এটা কোম্পানী দিয়ে 5টা ক্যামেৰা হেইটো কিনিব তো এনেকুৱা কিন্তু মই টেকনিক্যালি বুজাব চেষ্টা কৰিলো যে এই মালকেইটা কিয় দিছে এই মালকেইটা কি কাম কৰে আজিলৈ মানে যদি ভিডিওটো ভাল লাগিলে সকলে শেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব